বন্ধু বান্ধৱী সকল আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভাল আৰু মই এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি জন্মাষ্টমী একদম ঘৰ সাৰি মুচি মূৰ গা ধুই আহিছোঁ আৰু ভাবিছোঁ আজি দিনত ভাত নাখাম আৰু পাপাকে ৰুণক ভাত খোৱালা আৰু এইফালে ইয়াৰ ৰুণে গোটেই টি টেবুলখনত পাউডাৰ সানছি হয়নে ৰুণ আমি গা ধানো কাৰণে সি টি টেবুলতে সানি আছে এইয়া জন্মাষ্টমী উপলক্ষে আমি গধূলি ক'ত যাওঁ গোটেইখিনি আপোনালোকক দেখাম যোৱা বছৰ ৰুণক কৃষ্ণ বনাইছিলোঁ সেয়া অকণমান ভিডিঅ' দিম আৰু ৰুণক আজি এতিয়া বনাব চেষ্টা কৰোঁ যদি সি ইচ্ছা কৰে এইবিলাক পাউডাৰটো নিলোঁ কাৰণে এতিয়া বুটকে ভগাই আছে এইয়া যোৱা বছৰ আমাৰ ৰুণ অকণমান আঁঠুৱা পৰা হৈছিল আৰু এয়া কৃষ্ণ সজাই দিছিলোঁ আৰু এইবাৰ সি পূৰা দাৰব পৰা হৈছে আৰু এইবাৰো সেনেকুৱাকৈ কৃষ্ণ বনাই দিছোঁ এয়া আমাৰ সৰু কৃষ্ণ থুকুত থাকাতকৈ খোজকাঢ়ি যাই আছে এইফালে চোৱা তুমি এইয়া কৃষ্ণ অ' কৃষ্ণ সোমালি নেকি তুমি অ' ঘৰ সোমালি হা ৰুণ সেইফালে ৰুণ কৃষ্ণ হৈছে নেকি হা এয়া ফূৰ্তিতে পূৰা দাউৰি আছে এয়া আমাৰ ৰুণ ঘৰত সোমাল হয় না অ' ৰুণ কৃষ্ণ হৈ ভাল লাগছে না তোমাৰ কৃষ্ণ হৈ ভাল লাগছে না অ' ৰুণ চাওঁছো তুমি এইফালে ক'ত যা তুমি ঘৰত যাবা এইফালে একবাৰ ঘূৰি দিছোঁ নো চাওঁ এইফালে চাই দি এয়া আমাৰ সৰু কৃষ্ণই মানে সুদা ভৰি দি খোজকাঢ়া পৰা নাই চেণ্ডেল লৈ আহিছে এইবাৰ কি অ' কৃষ্ণ হৈ গ'ল নেকি তোমাৰ এয়া সি নিজে খুলি আছে এইগিলা নিজে খুলিছে ইয়াৰ হ'ল নেকি তোমাৰ পাপাক ডিউটিতে আছে আৰু ঘৰত মই চাকি বন্তি দি এয়া আমি আছোঁ নামঘৰত আহিলোঁ
এয়া আমি নামঘৰত আছোঁ ৰুণ আৰু মই ইয়াতে ধুনীয়াকৈ চাকি দি থৈছে এইফালে খিচিৰি বনাই আছে আৰু ইয়াতে ধুনীয়াকৈ গছাত চাকি দিয়া আছে বোলে বুট খালো বুট খাই এয়া মানুহবিলাকে খানা খাই আছে নামঘৰত আমি খানা খালো আৰু খানা খাই এতিয়া আমি তিনিটা আহি আছো আজি যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিবা আৰু যদি ভুল হৈছে কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই গুড নাইট ধুনু গুড নাইট দিয়া টাটা দিয়া টাটা